চিকেন কি আছে চিকেন জ্যাকলিন ওহো Hi guys, welcome back to my YouTube channel. হব বাৰু আৰু আজি মানে কি হ'ল এটা সৰু ভ্লগ তো আমি কি কৰোঁ ভ্লগটো চাব আমি ফ্ৰেণ্ডছ মানে আমি চাৰিজনে লগ হৈ খানা খাম এটা আৰু চ' ভাবিছিলোঁ যে এটা সৰুছে হ'লেও ভ্লগ এটা বনাওঁ তো বহুত দিন বনোৱা নাই ভ্লগ আৰু ইফালে নতুন বছৰ বুলি এইটো প্ৰথম ভ্লগ হ'ব মোৰ ইউটিউব চেনেল তো গতিকে আপোনালোক সকলোৱে এই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু সকলোকে বহুত ধন্যবাদ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ বাবে আৰু 1 লাখ ভিউজ কমপ্লিট হোৱাৰ বাবে এতিয়া আপোনালোকে এনেকৈ সদায় মৰমটো দি চাব বুলি আশা কৰিছোঁ আৰু বলক খানালৈকে যাব কি কি আয়োজন চলি আছে আপোনালোকক দেখুৱাওঁ বলক এন্ধাৰ আৰু পুৰা একদম খানাৰ আয়োজন কৰি আছে গান চান পুৰা বাজাই দিছে একদম মিনি দিছে এইটো ৰান্ধনী দাস কিবা কবা খানা হবে কি খানা হবে একদম আৰু তুমি কি খানা কি কৰি আছ মই বৰ্তমান কাম কৰিছো গাইস আমি কামে কৰি থাকা মানুহ আমি কাম কৰাত ভাল খানা জগত চলিছে বৰ্তমান চলিছে গাহৰি আমাৰ এই গাহৰিটো দেখাও চাও অলপমান আৰু বেলেগত উহাব দিয়া আছে মানে আৰু ব্ৰইলাৰ আছে আৰু ব্ৰইলাৰো আছে গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব লাইনটো নাই দাসে ৰান্ধনী দাস কেনে লাগছে অনুভৱ কেনে একদম বেয়া অনুভৱ থকা চিষ্টেম ৰান্ধনী বস্তিব এটা কথা আছে যাই বোলে এসপ্তাহমান গা ধৰণে ঢঙাটো বোলে তাত থাকে যায় এইটো কি সঁচা না আল্লাই জানে সেইকাৰণে ঢঙাটো তোমাৰ তাতে গেছি মানে কথা আৰু সঁচা কি ৰান্ধি আছ এই গাহৰি বৰ্তমান একদম গাহৰি মছলাই দি কলা না কিয় দি কলা আজি খাম দে দে আৰু মাংস ব্ৰইলাৰ খান খাই ৰান্ধব দিলা আৰু গাজাটো মাৰি এইগিলা খান হৈছে পৰৰ ওপৰত হেৰি চলা মানুহ পৰৰ পিঠাই দি ধবি এটা মানুহ দে চাই থাকব গাইজ লাইক কমেণ্ট চব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বিকিৰ এটা চেনেল আছে কৈ দিয়ক চেনেলটোৰ কথা মোৰ এটা চেনেল আছে বিকি দাস লাইভ প্ৰগ্ৰাম বুলি মস্ত দেখিলা এই ডিছক্ৰিপশ্যনত দি দিব আপোনালোকে যাই চাব দিয়ক ডিছক্ৰিপশ্যনত ইটাই যাওক আৰু লগালগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক একদম বঢ়িয়া অৱস্থা চিনেমেটিক ভিডিঅ' এটা বনাও খাবা নাপায় ধৰছে এই দুটা আইতা ইফালে খাবা নাপায় দুটাই গাহৰি খাবা ধৰছে খাবা নাপাওঁ তিনতে খাবা নাপাওঁ মোক এৰি খাই গৈছে এই ব্ৰইলাৰ এটা বনাওঁ ব্ৰইলাৰ ৰেডি একদম ৰেডি
ইও খাইছি মা কচম খনাই মা কচম খনাই খাইছি দে 3 পিস মাছ মারছি ওই ভিডিও কৰি অ মই খনাই মোৰ মুখখানে গম পায় মই খাইছো না খনাই এই খাৱা নাপাওঁ এটা খাই আছে এইফালে এইটো এই হেমাংগ না কি ই পুৰা মাৰিয়ে আছে এই পুৰা একদম হৈয়ত বহিছে গাহৰি লাগছে আৰু অলপমান পইচা দি কিনে আনছো না গাইছ খাবাই গাহৰি লাগছে অলপমান ওপৰত বহি লৈছে 1.5 কেজি গাহৰি কমে আৰু আৰু 1 কেজি মান লাগছে নেকি হ'ব দে কিমান খা কালি পৰা বাকি খাব লাগে পেটলা আছে বনাই মাছ কিবা কবা একদম মানে মাংস বনাত ব্যস্ত এই একদম এই চক এই মাংস বনাই আছে কি বাবা আমি আর বহি এই চক আমাৰ হৈ আছে চিকেন কি আমাৰ এইটো চিকেন কি আজি চিকেন জেকলিন চিকেন জেকলিন বোলে গাইছে চিকেন জেকলিন বনাই আছে চিকেন জেকলিন তো গাই দেখছি পুরা একদম হাত দিয়া দিকে তো গাইছ এই চক এই আমাৰ চাটনি চালাডটো বনাই আছে এই আমাৰ এই হ'ব বাৰু লাহে লাহে হ'ব আৰু খানা এই হ'ব বাৰু এই আমাৰ ভাত এই আমাৰ দি থকা হৈছে মাংস ক'ত মাংসটো আমাৰ নাই শেষ মাংস আহিব গাইছ আঞ্জা ৰাখক খুৰি আঞ্জা নহয় খুৰি লক নহয় খুৰি লক দিয়া খুৰি দিয়া অন্য হওক বা নহওক মই নাংমান খাওঁ এই চব তো ভিডিঅ'টোৰ এণ্ডিং বাই বাই তুমি খাই দিয়া একবাৰ কেনে আহিছে ন ৰাইছো কেনে আছে ৰিভিউ এ মজা মই বনাইছো না নিজে বনাইছ না নিজে বনাই যা একদম সদে হয় তো গাইজ আজিৰ বাবে ভিডিঅ'টো ইমানে যিহেতু ৰাতি বহুত হৈছে আৰু ইফালে ঠাণ্ডাও বহুত সেইকাৰণে জুই পৰি আছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু সদায় চাই থাকিব এই হ'ব বাৰু